নমস্কাৰ, আজি হৈছে 6 জুন আৰু আজি সোমবাৰৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰথমটো খবৰ দিব লৈছোঁ, অহাকালি ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল। বহু জল্পনা কল্পনাৰ অন্তত অহাকালি মঙ্গলবাৰে ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। মঙ্গলবাৰে ৰাতিপুৱা 10 বজাত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল। অহাকালি পুৱা 10 বজাত অনলাইন যোগে ঘোষণা হ'ব ফলাফল। 14টা ৱেবছাইট এটা মোবাইল এপৰ জৰিয়তে উপলব্ধ হ'ব মেট্ৰিকৰ ফলাফল। আমি সেই 14টা ৱেবছাইট স্ক্ৰীনত দেখাই আছোঁ। result.sebaonline.org, result.assam.nic.in উপলব্ধ হ'ব মেট্ৰিকৰ ফলাফল। এইসমূহ ৱেবছাইটৰ জৰিয়তে আপোনালোকে লাভ কৰিব পাৰিব মেট্ৰিকৰ ৰিজাল্ট। অনলাইনৰ উপৰিও নিজ নিজ বিদ্যালয়তো পৰীক্ষাৰ্থীয়ে লাভ কৰিব পাৰিব ফলাফল। ৱেবছাইট মোবাইল এপৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব মাৰ্কশ্বিট আৰু প্ৰমাণপত্ৰ। এইবাৰ নিলম্বন হ'ল বিজেপিৰ মুখপাত্ৰ নুপুৰ শৰ্মা। অৱশেষত নিলম্বন কৰা হ'ল বিজেপি দলৰ মুখপাত্ৰ নুপুৰ শৰ্মাক। সংবাদ মাধ্যমৰ আগত বাৰ্তালাপত বিতৰ্কিত মন্তব্য কৰাৰ বাবে নিলম্বন কৰা হ'ল বিজেপিৰ মুখপাত্ৰ নুপুৰ শৰ্মাক। ইছলামিক ধৰ্মগুৰু হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক অপমানসূচক মন্তব্য কৰাৰ বাবেই নিলম্বিত হ'ল বিজেপিৰ মুখপাত্ৰ নুপুৰ শৰ্মা। পৰৱৰ্তী খবৰটো দিব লৈছোঁ, সঁচাকৈয়ে অখিল গগৈ আম আদমি পাৰ্টিত যোগদান কৰিলে নেকি? আজি ৰাতিপুৱাৰ পৰাই অখিল গগৈয়ে আম আদমি পাৰ্টিত যোগদান কৰিছে বুলি এক খবৰ ওলাইছিল আৰু সেই খবৰটো অখিল গগৈয়ে নিজে সম্পূৰ্ণভাৱে ভুৱা বুলি স্বীকাৰ কৰে। এই সন্দৰ্ভত অখিল গগৈয়ে নিজৰ ফেচবুক একাউণ্টত স্পষ্টীকৰণ দিবলৈ গৈ লিখে যে মই আপত যোগদান কৰিবলৈ ওলোৱা বুলি এটা ভুৱা খবৰ মোৰ দৃষ্টিগোচৰ হৈছে। মই অসমৰ আটাইতকৈ জনপ্ৰিয় আৰু প্ৰগতিশীল আঞ্চলিক দল ৰাইজৰ দলৰ সভাপতি। আমি অসমীয়া জাতিৰ আত্মসন্মান আৰু আত্মনিয়ন্ত্ৰণৰ বাবে যুঁজি আছোঁ। অসমক বিশ্বৰ অন্যতম উন্নত অঞ্চল হিচাপে গঢ়ি তোলাৰ বাবে অসমৰ দীৰ্ঘম্যাদী পৰিকল্পনাক লৈ আমি গৌৰৱান্বিত। সাম্প্ৰদায়িক ফেচিবাদী RSS বিজেপি শাসনৰ বিৰুদ্ধে আমি যুঁজ দি আহিছোঁ। অসম চৰকাৰক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ পিপি কিট কেলেংকাৰীৰ অভিযোগৰ CBI তদন্তৰ দাবীত ব্যস্ত আমাৰ দল। মই সদায় অসম আৰু ইয়াৰ জনসাধাৰণৰ আত্মসন্মানৰ বাবে থিয় দিছোঁ আৰু সদায় থিয় দিম। অসম ৰাজ্যৰ এই মৌলিক বিষয়বোৰৰ পৰা অসমৰ দৃষ্টি আঁতৰাই নিয়াৰ বাবেই এই ভুৱা বাতৰিটো ওলাইছে বুলি স্পষ্টীকৰণ দিয়ে অখিল গগৈয়ে। এইবাৰ বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰাৰ মুখত এক অদ্ভুত মন্তব্য শুনা গৈছে। মোদীয়ে শৌচালয় নিৰ্মাণ কৰাৰ বাবে কমিছে দৰ্শন, এই বুলি এক অদ্ভুত মন্তব্য কৰে বিতৰ্কিত তথা বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰাই। উত্তৰাখণ্ডত ভয়ংকৰ বাছ দুৰ্ঘটনাত 26 জন লোকৰ মৃত্যু। পান্নাৰ পৰা পৰ্যটক কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাগ্ৰস্ত হয় দেওবাৰে উত্তৰাখণ্ডত উত্তৰ কাশীত সংঘটিত হয় এই দুৰ্ঘটনাটো। বাছখনত আছিল প্ৰায় 28ৰ পৰা 30 জন যাত্ৰী। পুনৰ বলিউডৰ ভাইজান ছলমান খানৰ নিৰাপত্তাৰক্ষী বৃদ্ধি কৰা হ'ল। আৰু কিয় ছলমান খানৰ নিৰাপত্তাৰক্ষী বৃদ্ধি কৰা হ'ল? কোনোবা অচিনাক্ত লোক এজনৰ মন্তব্যৰ পাছতেই বৃদ্ধি কৰা হ'ল ছলমান খানৰ নিৰাপত্তাৰক্ষী। তোমাৰ অৱস্থা মুছেৱালাৰ দৰে হ'ব। অজ্ঞাত ব্যক্তিৰ পৰা লাভ কৰা ভাবুকি পত্ৰৰ পিছতেই বৃদ্ধি কৰা হ'ল বলিউডৰ ভাইজান ছলমান খানৰ নিৰাপত্তাৰক্ষী। দেশত পুনৰ বৃদ্ধি কৰোনাৰ সংক্ৰমণ। 24 ঘণ্টাত নতুনকৈ 4,518 গৰাকী আক্ৰান্ত। বিগত 24 ঘণ্টাত মৃত্যু হয় 9 গৰাকী। সক্ৰিয় ৰোগীৰ সংখ্যা 25,782 গৰাকী। পুনৰ কৈছোঁ, দেশত পুনৰ কৰোনাৰ সংক্ৰমণ বৃদ্ধি। যোৱা 24 ঘণ্টাত নতুনকৈ 4,518 গৰাকী আক্ৰান্ত। বিগত 24 ঘণ্টাত মৃত্যু 9 গৰাকী। সক্ৰিয় ৰোগীৰ সংখ্যা 25,782 গৰাকী বুলি জানিব পৰা গৈছে। এইবাৰ BPF এৰিলে প্ৰবীণ বড়োৱে। হাগ্ৰামা মহিলাৰীলৈ পদত্যাগ পত্ৰ প্ৰবীণ বড়োৰ। BPFৰ সাধাৰণ সম্পাদক আছিল প্ৰবীণ বড়ো।
আজি পুনৰ গুৱাহাটী মহানগৰীত মৃতদেহ উদ্ধাৰ দ্বিতীয় কাৰ্যালয়ৰ সমীপৰ নলাত উদ্ধাৰ হৈছে মৃতদেহটো এই পৰ্যন্ত জানিব পৰা হোৱা নাই মৃতকৰ পৰিচয় পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক হত্যাৰ ষড়যন্ত্ৰ পাকিস্তানত হাই এলাৰ্ট জাৰি কোনোবা সন্ত্ৰাসবাদী দলে ইমৰান খানক হত্যাৰ ভাবুকি দিয়াৰ পিছতেই পাকিস্তানত হাই এলাৰ্ট জাৰি কৰা হৈছে এইবাৰ ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহলৈ জৰুৰী পত্ৰ উচ্চ শিক্ষা বিভাগৰ জমা দিব লাগিব শিক্ষা অনুষ্ঠানৰ বাৰ্ষিক জমা খৰচ হিচাপ ছাত্ৰ-ছাত্ৰীৰ পৰা লোৱা মাচুল বৰঙনি অন্যান্য ধনৰ উৎস জনাব লাগিব উচ্চ শিক্ষা বিভাগক